স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। নিবিদাৰ বাবে জাননী। ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে মংগলদৈ অসামৰিক চিকিৎসালয় 2019-20 ইংৰাজী বৰ্ষৰ বাবে কেণ্টিন চলোৱা নিবিদা আহ্বান কৰিছে। যিসকল লোকে উক্ত কেণ্টিন চলাবলৈ ইচ্ছুক তেওঁলোকে অহা ইংৰাজী 12/7/2019 ইংৰাজী তাৰিখে দিনৰ 2 বজাৰ ভিতৰত নিবিদা জমা দিব লাগিব। উক্ত নিবিদাসমূহ 12/7/2019 ইংৰাজী তাৰিখে অৰ্থাৎ সেই একেদিনাই 3 বজাত তেওঁলোকৰ সন্মুখতে খুলিব। কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। নিম্নতম 300 টকা দৈনিক নিৰিখত আদায় চুক্তিত নিবিদা আহ্বান কৰিছে। উচ্চ হাৰত দিব পৰা লোকক নিবিদাৰ বাবে বিবেচিত কৰিব। নিবিদাৰ লগত সম্পূৰ্ণ বন্ধ খাবৰ ভিতৰত তলত উল্লেখ কৰা নথিপত্ৰসমূহ জমা দিব লাগিব। 8 টকা 25 পইচা লগোৱা কোড ফি ষ্টাম্প নিবিদাৰ লগত গাঁঠি দিব লাগিব। ফুড লাইচেন্সৰ ফটোকপি লগত দিব লাগিব। পান কাৰ্ডৰ ফটোকপি লগত দিব লাগিব। GSTৰ ফটোকপি লগত দিব লাগিব। পাছপৰ্ট ফটো 2 কপি লগত দিব লাগিব। লেবাৰ লাইচেন্সৰ 1 কপি লগত দিব লাগিব। কেণ্টিনৰ কৰ্মচাৰীৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰমাণপত্ৰ লগত দিব লাগিব আৰু 5,000 টকাৰ বেংক ড্ৰাফ্ট অধীক্ষকৰ নামত নিবিদাৰ লগত গাঁঠি দিব লাগিব। এই নিবিদাৰ জাননীখন মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক মহোদয়ৰ উদ্যোগত প্ৰচাৰিত হৈছে। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।